তেওঁলোকৰ কথা মতেতো নচলে। তেওঁলোকে কৈছে 100 কোটি টকা খৰচ কৰিব, আমিতো উল্টাই তাৰ পৰা টকা পামহে, আমি টকা দিব ক'ত গৈ আছোঁ। গতিকে লুৰিণজ্যোতি গগৈ বৰ্তমান তেওঁ মিছা কথা কোৱাৰ এটা মেচিনত পৰিণত হৈছে যে 100 কোটি টকা চৰকাৰে ব্যয় কৰিছে। আমিতো 100 কোটি টকা তাৰ পৰা উপাৰ্জনহে কৰিম, ব্যয় ক'ৰ পৰা। এইটো বৰ্তমান লুৰিণজ্যোতি গগৈ অসমত এটা মিছা কথা কোৱাৰ মেচিনলৈকে নিজক ৰূপান্তৰ কৰিছে। আজি NRHM-এ কৰিব, কালি আন কোনোবাই কৰিব, যেতিয়ালৈকে আমাৰ দেশত গণতন্ত্ৰ থাকিব, প্ৰতিবাদ চলি থাকিব, তাক কেনেকৈ বন্ধ কৰিব। দাবীবিলাকতো মোৰ হাতত পৰিলে মই চাম, কিন্তু সকলো দাবীটো কৰিব নোৱাৰি। আপোনালোকে যিটো হয় সেইটো নুসুধে, নিজে এটা মনত ভাবি লয় যে কিয় 6 মাহ কাম হোৱা নাই, যে ব্ৰহ্মপুত্ৰত বানপানী আছে, আকৌ নিজে কৈ আছে বানপানী হৈছে। তেখেতৰ উত্তৰটোতো আপুনিয়ে দি আছে। এতিয়া উত্তৰটো কোনে দি আছে? তেওঁৰ প্ৰশ্ন সুধিছে, আপুনি উত্তৰ দি আছে। আপোনালোকে মানি লৈছে যে বানপানী আছে। এজনে কৈছে দলং কিয় কাম ৰখি গৈছে, তাৰমানে মই ক'লোঁ বানপানী হোৱাৰ কাৰণে। তেওঁ মনে মনে থাকিলে, আকৌ আপুনি উত্তৰ দিলে বানপানীৰ ঘৰ কিয় পোৱা নাই। তাৰমানে প্ৰমাণ হৈ গ'ল নে নাই যে বানপানী হোৱাৰ কাৰণে দলঙৰ কামটো ৰখি থাকিল। আপোনালোকো লখিমপুৰতে জন্ম হৈছিলে, মইতো ইয়াৰ চিভিল হস্পিটেল নিজে দেখিছিলোঁ। তাতকৈ আজি আমি কিমান ভাল অৱস্থাত আছোঁ। গতিকে ভালখিনি লিখি থাকিলে মানুহে উৎসাহ পাব আৰু ভাল কৰিব। কিন্তু যদি ভাল কৰাৰ পিছত আপোনালোকে যদি প্ৰশ্ন সোধে দৰ্জাখন কিয় বেকা হৈ আছে, তেতিয়া ভাল কৰিব অহা মানুহখিনি ডিমৰালাইজ হৈ যায়, বোলে কৰিলেওতো কোনেও ভাল নকয়। সেইকাৰণে আপোনালোকে ভাল ক'লে ডক্তৰ চিকিৎসকখিনিয়ে উৎসাহ পাব আৰু কৰিব, আৰু বেয়া কৈ থাকিলে তেওঁলোকে ট্ৰেন্সফাৰ ল'ব।